মৰম লাগে তোমাক। আজি আমি অপৰূপা নামৰ এজনী সুন্দৰীৰ বিষয়ে ক'বলৈ যাওঁ। অপৰূপা এখন দুখীয়া ঘৰৰ ছোৱালী আছিল। তাই দেখিবলৈ খুবেই মৰম লগা। তাইৰ সৌন্দৰ্য দেখি সকলোৱে তাইৰ বিষয়ে কৈছিল আৰু ল'ৰাবোৰেও তাইক বৰকৈ জোকাইছিল। অপৰূপা তাৰ বিধৱা মাক নয়নাৰ লগতেই আছিল। তাইৰ মাকে অপৰূপাৰ সেই সৌন্দৰ্য মানুহৰ পৰা লুকাই ৰাখিবলৈ চেষ্টা কৰিছিল আৰু অপৰূপা ক'লা মেকআপেৰে ঢাকি ৰাখিছিল। অকল মুখমণ্ডলতেই নহয়, সম্পূৰ্ণ দেহতেই তাইক ক'লা মেকআপেৰে ঢাকি ৰাখিছিল। আৰু তেতিয়া সকলোৱে অপৰূপাক এজনী ক'লা ছোৱালী বুলি ভাবিছিল। এনেকৈয়ে সময় বাগৰিবলৈ ধৰিলে আৰু এদিনাখন অপৰূপা চব্জি কিনিবলৈ বজাৰলৈ গ'ল। হঠাতে এজাক বৰষুণ আহি পৰিল আৰু তাই গাটো সম্পূৰ্ণৰূপে তিয়াই পেলালে আৰু তাই তেতিয়া ক'লা মেকআপবোৰ দেহৰ পৰা আঁতৰি গ'ল আৰু তাই নিজৰ আৱৰণটোই দেখা দিলে। এটা সুন্দৰ মৰম লগা ছোৱালী দেখি সকলোৱে অবাক হৈ ৰ'ল আৰু তাই পিছে পিছে আহিবলৈ ধৰিলে। তাই ভয়তে দৌৰি দৌৰি পুলিচ অফিচত ৰ'লগৈ আৰু তাত এজন ব্ৰজেন্দ্ৰ নামৰ ইন্সপেক্টৰ আছিল। ব্ৰজেন্দ্ৰ নামৰ ইন্সপেক্টৰজনক তাই যেতিয়া ক'বলৈ ধৰিলে, তেতিয়া ব্ৰজেন্দ্ৰ নামৰ ইন্সপেক্টৰজনেও তাইক দেখি অবাক হৈ ৰ'ল। আপুনি বাৰু ভাবেনে ব্ৰজেন্দ্ৰই অপৰূপাক সহায় কৰিব বুলি? আপোনাৰ মতামত আমাৰ সৈতে প্ৰকাশ কৰিবলৈ ভিডিঅ'টোক কমেণ্ট কৰক। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ পিছৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।